নমস্কাৰ সকলোকে। ৰাতিপুৱাই গঁৰালটো পৰিষ্কাৰ নকৰাকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। ইয়াৰ কাৰণ হ'ল এই দুটা মতা গাহৰি 2 দিনত খাচী কৰিম। তাৰ আগতে কোনোবাই যদি গাহৰি ল'ব বিচাৰে বা ল'ব বিচাৰি আছে যোগাযোগ কৰিব পাৰে। হিটত অহা নতুন গাহৰি হ'লে 5-6 দিনৰ পিছতে লগাব পাৰিব। এতিয়াও পাৰিব, কেৱল নতুন ঠাই আৰু অচিনাকি মানুহ হ'বৰ বাবে এইটো সময় ধৰি দিয়া হৈছে। আৰু যদি হিটত অহা পুৰণি গাহৰি হয় 25ৰ পৰা 30 দিনৰ ভিতৰত লগাব পাৰিব। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 6,500ৰ পৰা 7,000। মাইকী পোৱালি লাগিলেও পাব 5,000, 5,500ৰ ভিতৰত। স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, পচন্দ হ'লে যোগাযোগ কৰিব পাৰে। ছয়গাঁও মিৰ্জাৰ মাজত হয়। কোনোবাই যদি ল'ব বিচাৰে দেৰি নকৰিব, কাৰণ 2 দিনত খাচী কৰিম। দেৰিকৈ যোগাযোগ কৰিলে এই দুটা গাহৰি নাথাকিব। সেয়ে আপোনালোকে যিমান পাৰে সোনকালে যোগাযোগ কৰিব যদি ল'ব বিচাৰে।